এই দৃশ্য মৰিগাঁৱৰ লাহৰীঘাটৰ কাঠনি মথাউৰিৰ। এই মথাউৰিটোৰ ওপৰতে বসবাস কৰি আছে কেইবা শতাধিক দুৰ্ভগীয়া পৰিয়ালে। এওঁলোকৰ আছিল অলেখ সপোন। ইতিমধ্যে মাটি বাৰী সকলো সম্পূৰ্ণৰূপে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। এসময়ত এওঁলোকৰ আছিল সপোনৰ ঘৰ, কেইবা একৰ কৃষিভূমি, কিন্তু আজি সকলো শূন্য এইসকল দুৰ্ভগীয়া পৰিয়ালৰ। কৰি পেলালে লুইতৰ খহনীয়াই। এতিয়া আকৌ ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰাত চিন্তিত এই দুৰ্ভগীয়া লোকসকল। 2004-05 চনতেই ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৰ্বশান্ত কৰা দুৰ্ভগীয়া লোকসকলৰ খবৰ ল'বলৈ আহৰি পোৱা নাই জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়কৰ। আৰু কিবা সুবিধা নাই, কিবা নাই আৰু বৰ্তমান এই মাথুৰিৰ ওপৰতে আছে। মাথুৰিৰ ওপৰত আছো, জাগা নাই, যেন তেনে অকমান জাগাতহে আছো। কিমান পৰিয়াল আছে মাথুৰিৰ ওপৰত? পৰিয়াল আছে 100-150 মান পৰিয়াল আছে। এনেদৰে মাথুৰিৰ ওপৰতে আছে। মাথুৰিৰ ওপৰতে গৰা আহি পালে, গৰাটো আহি পালে অলপ ভাড়া আছে, অলপহে আছে। মাথুৰি ভাঙিলে ক'ত যাব? মাথুৰি ভাঙিলেতো উপায় নাই আৰু ক'ত যায়, উপায় নাই আৰু ক'ত যায় নাযায় এইটো কোনো ঠিক নাই। কোনফালে যায় কি কৰে এইটোতো উপায় নাইয়ে আৰু ব্যৱস্থা নাই। এতিয়া আৰু চৰকাৰেও ব্যৱস্থা নলয়, এইটো নিজেও পইচা কৰিও নাই যে কিবা ব্যৱস্থা কৰিম, থাকিলেহে খাবলৈ নাই আৰু কি ব্যৱস্থাটো কৰিম চিন্তা কৰি আছো। আৰু ল'ৰা ছোৱালী লৈ আছে? ল'ৰা ছোৱালীতো আছে, ল'ৰা ছোৱালীও এনেকুৱা পঢ়া শুনা আৰু অলপ অসুবিধা হৈ আছে, অসুবিধা হৈ আছে আৰু কোনেও মানে বৰ্তমান চৰকাৰক কি অনুৰোধ জনাব? বৰ্তমান চৰকাৰক একো খবৰ চবৰ নলয়, একোৱে নকৰে। আপোনালোকৰ যিজন স্থানীয় বিধায়ক আহিছে তেওঁক খা খবৰ লৈছে নে নাই? কৈ খা খবৰ একো লোৱাই নাই, আমি এদিনো পোৱা নাই, খাৰ খবৰ লোৱাৰ কাৰণে আমি এদিনো গম পোৱা নাই ইয়াত আহা বুলি। বানপানীৰ সময়তো অহা নাই নেকি? বানপানীৰ সময়তো কোনফালে আহিছে, আমাৰ ইফালে অহাই নাই, খবৰ লোৱাই নাই। কোনফালে আহিছে কোনফালে গৈছে নগৈছে এইটো আমি দেখাই নাই। লাহৰীঘাটৰ পৰা আছাদুৰ ৰহমানৰ প্ৰতিবেদন, দৈনিক গণবাৰ্তা।